তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। गस्लाया मैला लाबाबो भिडिअ बानायसै रायजोफोर जिखुनु जाया मानो दा हेमन्त मामाया जे UPPL जों 10 years बा 15 years एग्रीमेंट सरकार दानायनि जे खोथा दंमोन बै खोथाया दिनैसिमाव माखासे मोगथां महराव नुजाफैदों दा रायजो राजाफोरनो बुफ्रुदों बे सायाव दा NDA एलायन्सनिफ्राय BPFआ जुदि थानांगौब्ला NDA आव UPPL खौ NDA निफ्राय आउट खालामनांगौ अब्लासो BPFआ इन जागोन BPFआ BJP जों जथायै जे सरकार खुंगोन ना आसामाव दा BPF खौ जुदि लाफायाबा नेक्स्ट MLA इलेक्शननि थाखाय BPFआ ओरैबाबो हारसिङै मेजरिटिका जोंनि BTC आव देरहागोन खमसे खम रायजोफोर आंनि बुंनाया जायोना जाया 15 ता आं सिगांनि भिडिअ बुंखादों 15 ता सीटआ देरहानो हागौ 15 ता जुदि नङाब्लाबो 12 बा मेक्सिमाम थांखागोनखा आरोखि दा मामाया मा खोथा बुंलांदों नोंथांमोनहा खोनासंनानै लाग्रो आसामनि चिफ मिनिस्टार বৰ্তমান পৰিবেশ নহয় ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছো কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ কিন্তু UPPL থাকিব নালাগে এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয় হাগ্ৰামা মহিলাৰী যাতে সফল হয় তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম এই আলোচনাৰ বৰ্তমান পৰিবেশ নহয় ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছো কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ কিন্তু UPPL থাকিব নালাগে এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয় হাগ্ৰামা মহিলাৰী যাতে সফল হয় তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম এই আলোচনাৰ বৰ্তমান পৰিবেশ নহয় ভাৰতীয় জনতা পাৰ্টিয়ে আমি কৰি আছো কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে যে NDAত আমি আহিব বিচাৰোঁ কিন্তু UPPL থাকিব নালাগে এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয় হাগ্ৰামা মহিলাৰী যাতে সফল হয় তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম এই আলোচনাৰ বৰ্তমান পৰিবেশ নহয় ভাৰতীয় জনতা পাৰ্টিয়ে BPFৰ লগত আমাৰ যি ৰাজনৈতিক আলাপ আলোচনা কৰিব লাগে তাক আমি কৰি আছো কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ এখন গঠন কৰিছে চৰকাৰখন শক্তিশালী কৰিবৰ বাবে তেখেতক 30টা দিন 40টা দিনৰ প্ৰয়োজন আছে তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰিছে
যে NDAত আমি আহিব বিচাৰোঁ কিন্তু UPPL থাকিব নালাগে। এই সিদ্ধান্তবিলাক সময়ত ৰাষ্ট্ৰীয় নেতৃত্বই গ্ৰহণ কৰিব। বৰ্তমান আমি BPF চৰকাৰখন যাতে সফল হয়, হাগ্ৰামা মহিলাৰী যাতে সফল হয়, তাৰ বাবে আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰ দুইটাই তেখেতক আমি সহযোগিতা আগবঢ়াই যাম। BJPआ जे आसामाव दिसपुराव सरकार दानो थाखाय जे जोंनि BTCखौ जे लाफायाबा बा जोंनि BTC एबा जों BPF राजखान्थिखौ जुदि लाफायाबा निस्सय गोलैनाय लाइनाव दंखायो। दा कंग्रेसनि जे आफादगिरि गौरब गगैया हेमेन्टनि सायाव गोबां गोरा गोरा गोख्रों आरो माखासे आसामनि जे फरायसा आफादाबो हेमेन्टनि सायाव जे न्याय बिजिरनांगौनि थाखाय जे जुबिन गार्गनि जे थैनायखौ लानानै गोबां एलिगेसन आरो गोबां दाङाबाजि गोबां दावराव लाबोगासिनो दङ ना। दा माखासे जोंनि जे BTCआव MLA इलेक्शन जागोन एबा जानो थांगासिनो दङ 2026आव जानो थांनायाव BPFखौ हांख्रायाबा मामाया मा उफाय दं? जेबो उफाय गैया। जोंनो बेखायनो माखासे BTCआ जोंनि BTCआव फुल इन पावार फांसना जोंनियाव दंखायोखाय जों एक्सट्राकलि हिसाबैबो बिसोर जोंखौ हान्देराबा उफाय गैया। माखासे नै दा आं बेनि सायाव एसे बुंगोन। बे माखासेया CEM मोन CM दाना चिफ जाबाय। बेयाव माबा मोनसे डिफारेन्स दं नामा हाग्रामा महिलारी सारजों आरो प्रमद बर' सारजों? चिफ एक्जिकिउटिभ मेम्बार ना बेना दाना डाइरेक्ट लिरनाया जाबाय चिफ ना। अब्ला रायजोफोर बेयाव दा बुंदोंमोन माखासे मानसिफ्रा उकिलनि मानसिफ्रा CMसो चिफ एक्जिकिउटिभ मेम्बार दा डाइरेक्ट चिफ। दा बिनि सायाव मा बुंगोन नोंथांमोनहाबोथ' लिरनायाव नुबायना। जोंनि 6 सिडिउल संबिधानावनो जुदि नायोब्ला मोनथियो चिफआ मा आरो CMआ मा। जोंहा जोंनिनो 6 सिडिउल जे जोंनि बर'फ्रा मोनसे बयजोंबो गोरोबनो हाग्रा बयजोंबो नरम जाति आरो बिसोरो रावजोंबो नांलायनो खमलायनो रोङा। बै समाव ब्रिटिशफ्रा जोंनो होलांनाय आयेन 6 सिडिउलखौ रोखा रोखा लिरनानै गालांदों। नाथाय बे 6 सिडिउलनि आयेनाव जायफ्रा बुजिजोबा अन्नानै फराय आरो बेयावनो मोनगोन ना। आं बांद्रायखिनि खोथाखौ बेखेवनो साना। सोरबा बुंनो हागौ नोंथाङालाय मा इसेबां कन्ट्रभार्सि दं, नोंथाङा मा बेसेबां रोंगौथि दं, नोंथाङा 6 सिडिउलनि सोमोन्दै मा बेसेबां मोनथिगौ ना। जेब्ला बेखौ फरायनानै नायो मोजाङै बिजिरदो अब्ला नोंथांहा बुजिगोन ना। दा रायजोफोर जिखुनु जाया माने आंनि बे भिडिअआव जायफ्रा मोजां मोनदों भिडिअखौ साबस्क्राइब खालाम चेनेलखौ साबस्क्राइब खालामदो आरो कमेन्टनि गेजेरजों फोरमायहरबानो